এয়া পূজা চাবলৈ গৈছিলোঁ দেই বৰহোলাত পূজা মণ্ডপ অলপমান দেখাইছোঁ আৰু চাব সকলোৱে দেই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব মানুহ কিন্তু যথেষ্ট দেই একদম মানুহ বহুত ভিৰ আছিলে সন্ধিয়া গধূলি সোমাব নোৱাৰি মানে ইমানেই মানুহ চালোঁ আৰু সোনকালে গুচি আহিলোঁ এনে এয়া দেৱী ভাগ দেখাই দিছোঁ মা দুৰ্গা দেখাই দিছোঁ অকণমানকৈ দুৰ্গা মা মুখলৈ চাই আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব দেই ছাবস্ক্ৰাইব কৰি দিব সকলোৱে দোকানবিলাকত সোমাব নোৱাৰি ইমানেই মানুহ মানে মোৰতো সোমাব নোৱাৰি দোকানত যথেষ্ট মানুহ দেই একো নল'লোঁ আৰু একদম মানুহৰ হেৰিয়ত গুচিহে আহিলোঁ আৰু অকণমান চাই কৰি ফুলবিলাক ইমান ধুনীয়া ধুনীয়া ফুল চালোঁ আৰু এপাহ ল'লোঁ এইবিলাক 100 টকা দাম লয় ফুলবিলাক এইবিলাক কম দাম আৰু এটা ল'লোঁ মানুহ ঢেৰ বৰাবৰ আহি আছে অইন একো নাখালোঁ এই আপুনি ফুচকাকে খাওঁ আৰু তিনিও একেলগতে ফুচকা ফুচকা খালোঁ খাই মেলি হেৰি বেপাৰ গেং আছিলে হ'লে এটা মালিকো পূৰা দি আছে ফুচকা এয়া পূজাৰ পৰা আহি একদম মাংস লৈ লৈছোঁ দেই এইপিনে এইবোৰ লগাই থৈছে ভৰাই থৈছে গঁৰালত এইয়া মালিকে মাংস লৈ আহিছে পূজা চাই আহি গ'লোঁ চাব ভিডিঅ'টো সকলো দেই লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব বাই বাই